Good morning, sir. Good morning, ল'ৰাহঁত, good morning. ল'ৰাহঁত, তহঁতৰ ভালনে? আছো ছাৰ, ডিঙিতে মুঠ লগাই। এই গৰু, তই মাষ্টৰক কেনেকে সন্মান কৰি ক'ব লাগে তই তাকো নাজানো মানে, হা? বাৰু হ'ব দে। কালি যে মই তহঁতক হোমৱৰ্ক কেইটামান ঘৰত কৰিবলৈ কৈছিলো, তহঁতি কৰিলি নে? উদ্ধা, তই লৈ আছোন বহীখন মই চাওঁ। ছাৰ, আপুনি হোমৱৰ্ক কৰিবলৈ কোৱাৰ কাৰণে মই ঘৰতে হোমৱৰ্ক কৰি থৈ গুচি আহিলো ছাৰ। আপুনি চাবলৈ যাবলৈ হ'লে ঘৰলৈ যাব লাগিব ছাৰ। কি কলি তই গাথা, হা? কি কলি? তই হোমৱৰ্ককেইটা ঘৰতে কৰি থৈ আহিছ আৰু চাবলৈ মই তোৰ ঘৰলৈ যাব লাগে, হা? তো আকৌ ছাৰ, আপোনাক কালি মায়ে কিমান ভাল পাইছে। মই ঘৰত গোটেই হোমৱৰ্ক কৰিলো ছাৰ, জানে? কালি মই বাতি কাঢ়ি দিলো, চোতাল সাৰিলো, ঘৰ সাৰিলো, আলনা কাপোৰো সামৰিলো ছাৰ। কালি মায়ে মোক ইমান মৰম কৰিছে ছাৰ। ৰাতি মুৰ্গী মাংস বনাই খুৱাইছে ছাৰ। আপোনালৈও থৈ দিছো ঘৰত ছাৰ, আপুনিও আহিবচোন। আপোনাক মায়ে বৰ ধুনীয়া পাইছে ছাৰ। এই মূৰ্খ, তই হোমৱৰ্কৰ শব্দ অৰ্থ বুজি পাৱ নাই, হা? ইংৰাজীত হোমৱৰ্ক বুলি কোৱা হয়। আৰু তোক মই কালি যে ইয়াত স্কুলত যিখিনি পঢ়াইছিলো সেইখিনি তোক মই প্ৰশ্ন উত্তৰখিনি ঘৰত কৰি আনিবলৈ কৈছিলোঁ, গম পাৱ নাই গাধ? সেইখিনিকে তই কালি ৰাতি ঘৰত কৰিলি নাই? ছাৰ, হয় নেকি? মই আকৌ হোমৱৰ্ক মানে ঘৰৰ কাম বুলিহে ভাবিছিলো ছাৰ। সেইবাবেহে মই ঘৰৰ কামখিনি গোটেইখিনি কৰিলো ছাৰ। আৰু ৰাতি মায়ে ইমান ভাল পাইছে, মুৰ্গী মাংসও বনাই খোৱালে। এতিয়া আপোনালৈ থৈ দিয়া মুৰ্গী মাংস বাতিটো ময়ে খামগৈ আৰু ছাৰ, হ'ব দিয়ক। এই মূৰ্খ, তই আঁঠু কাঢ়ি বেগেটা আঁঠু কাঢ়ি থাকি তই। ছাৰ, আপুনি মোক আঁঠু কাঢ়িবলৈ নক'বচোন ছাৰ। আপুনি দিয়া প্ৰশ্নকেইটা মই কাইলৈ কৰি আনিম ছাৰ, হ'ব দিয়ক। হ'ব, কালি দেখাব নালাগে, কাইলৈ প্ৰশ্নকেইটা কৰি আনিবি। আৰু তহঁতকেইটাকো কৈছোঁ, কাইলৈ প্ৰশ্নকেইটা গোটেইকেইটা কৰি আনিবি তহঁতকেইটাও। আজি আৰু মই নাচাওঁ, এই অলগদ্ধ বুদ্ধাটোৱে আজি মাথা নষ্ট কৰি দিলে, গম পাৱ?